নমস্কাৰ বন্ধুসকল, মিষ্টাৰ নিমল হোম ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি এয়া মনোমোহা পৰিৱেশৰ মাজে মাজে গৈ আছোঁ। অৰুণাচল প্ৰদেশৰ অন্যতম তীৰ্থস্থান পৰশুৰাম কুণ্ডলৈ বুলি গৈ আছোঁ। আপোনালোকক দেখাই থাকিম মোৰ ভিডিঅ'ৰ যোগেদি, মোৰ লগতে আপোনালোকো ব'লক দেখাই থাকিম আপোনালোকক সকলোখিনি ইয়াৰ পৰিৱেশসমূহ। আমি ইয়াত তেজু পামগৈ, তেজু পিছতে আপোনালোকক প্ৰায় 45 আৰু 55 কিলোমিটাৰ যোৱাৰ পিছতে আমি পৰশুৰাম কুণ্ড পাম। আপোনালোকক দেখাই থাকিম, মোৰ ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। ৱেলকাম টু তেজু। ফাইনেলি আমি তেজু পাই গ'লোহি। এতিয়া আপোনালোকক তেজু টাউনখনৰ অলপ পৰিৱেশসমূহ দেখাবলৈ চেষ্টা কৰিম। তেজু টাউনখন কেনেকুৱা নহয় মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইখনেই হৈছে আপোনালোকৰ মেইন তেজু টাউনখন। তাৰপিছত আমি আগুৱাই যাম। আমি এয়া আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। আমি গৈ থাকোঁ, আপোনালোককো লৈ যাম। আপোনালোকক সকলোখিনি পৰশুৰাম কুণ্ড সকলোখিনি পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। কেনেকুৱা পাইছে মোৰ কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক এণ্ড কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেল নতুনকৈ কোনোবা আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ৰাস্তা যথেষ্ট বেয়া, হয়তো নতুনকৈ আকৌ ৰাস্তা নিৰ্মাণ কৰিছে, সেইবাবে অলপ কেমেৰা কোৱালিটি অলপ হিলিব পাৰে। আপোনালোকে সেইবোৰ ইগন'ৰ কৰিব। মোৰ ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। আগলৈ ভয়ানক ৰাস্তা আছে, আপোনালোকে সকলোখিনি দেখাই গৈ থাকিম মোৰ ভিডিঅ'ৰ যোগেদি। আপোনালোকে মোৰ ভিডিঅ'টো একদম স্কিপ নকৰা একেবাৰে শেষলৈকে চাই থাকিব। ফাইনেলি আমাৰ মেইন ডেষ্টিনেশ্যন পাই গ'লোহি। আপোনালোকক এতিয়া পৰশুৰাম কুণ্ডৰ অলপ পৰিৱেশটো অলপ দেখাই লওঁ। তাৰপিছত আমি য'ত পৰশুৰাম কুণ্ডই পাপ খণ্ডন স্নান কৰি পাপ খণ্ডন কৰিছিলে তাত আপোনাক সেই পৰিৱেশটো আপোনাক দেখাবলৈ চেষ্টা কৰিম। এও কিছুমান ঘৰ বনাই আছে, হয়তো আৰু কম দিনৰ ভিতৰতে আপোনালোকৰ মেৰামতি কৰি হৈ যাব। ফাইনেলি আমাৰ মেইন ডেষ্টিনেশ্যনলৈ যাত্ৰা আৰম্ভ কৰিছোঁ। আচলতে ৰাস্তা যথেষ্ট বেয়া। আগতে যোনটো মেইন ৰাস্তা আছিলে সেইটো ভাঙি এতিয়া নতুনকৈ বেলেগ এটা ৰাস্তা নিৰ্মাণ কৰিছে। আগতে চিৰি আৰু আপোনালোকৰ লোহাৰ ৰেলিং আছিলে, সেই ৰেলিংবোৰ ভাঙি এতিয়া নতুনকৈ আকৌ নিৰ্মাণ কৰিব। সেইবাবে এতিয়া যোৱাটো অলপ কষ্ট হ'ব। আপোনালোকক সকলোখিনি পৰিৱেশ দেখাই গৈ থাকিম। মোৰ ভিডিঅ'টো আপোনালোকে চাইছে কিমান ওপৰলৈ খোজকাঢ়ি আহি আছোঁ গা ধুবৰ বাবে। আচলতে ভগৱানক দৰ্শনৰ বাবেতো অলপ টাইম কষ্ট কৰিব লাগিবই। ফোপনি উঠি গৈছে একদম। ৰাস্তা এয়া বনাই আছে, সম্পূৰ্ণ হোৱা নাই। ইয়াৰ সকলো ভিডিঅ' দেখাই থাকিব চেষ্টা কৰিম আপোনালোকক। ভিডিঅ' একদম চাই থাকিব, মোৰ কেনেকুৱা হয় জনাব। অলপ আগত যিটো শব্দ শুনি আছোঁ দেখাবলৈ চেষ্টা কৰিম আপোনাক। অলপ যাব লাগিব, একদম আল্টিমেট যিটো শব্দ। নদী একদম কথা নোলোৱা হৈ গৈছে একদম, এনেকুৱাই ফুফনি উঠিছে। তাতে কিমান কষ্ট হয় আৰু যিসকলে আহিছে সেইসকলেতো গম পাইছে পৰশুৰাম কুণ্ডলৈ অহাটো কিমান কষ্ট হয়। সেইটো ওপৰ ভিউ এটা আছে, গছ পোৱা এয়া খান্দি বনাই আছে। এতিয়া শব্দ শুনক, এই এনেকুৱা তলত যাব লাগিব এতিয়া এইপিনেদি। অলপ সাৱধানে আহিব দেই, দেখিছে ৰাস্তা কেনেকুৱা, অলপ ভালকৈ আহিব। দেখিছে
পুৱা থিয় হয় পুৱা সাৱধানে আহিব লাগিব যদি ভালকৈ অহা নহয় গ'ল আৰু টাটা বাই বাই অলপ আগত যিটো শব্দ আপোনালোকে হয়তো শুনা পাইছেই ডাইৰেক্ট আপোনালোকক নদীৰ ওচৰত লগ পাই আছোঁ ইয়াত ভিডিঅ' বনাই যোৱাটো ইমান অলপ ৰিক্সি হয় সেইবাবে আপোনালোকক ডাইৰেক্ট নদীত লগ পাই আছোঁ ফাইনেলি আৰু বেছি দূৰ নাই পাইছোঁহি দেখিছে সেয়া কি শব্দ কিমান ওপৰৰ পৰা তললৈ আহিব লগা হৈছে কিমান কষ্টকৰ হৈছে This is Parshuram kund দেখিছে আপোনালোকক দেখাব চেষ্টা কৰিছোঁ কি এটা নেচাৰেল পৰিৱেশ হয় আল্টিমেট মেইন গা ধোৱা জেগাটো এইটোৱে হয় ইয়াৰ পৰা আগলৈ যাব নিদিয়ে আৰু যোৱাটো বহুত ৰিক্সি হয় ৰিক্সি মানে ইয়াৰ পৰা গ'লে আৰু মানুহ ক'ত পাব ঠিক নাই আমি ডাইৰেক্ট আহি মন্দিৰৰ পৰা আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপোনালোকক এতিয়া মন্দিৰসমূহ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম প্ৰত্যেকটো মন্দিৰলৈ গৈ আপোনাক সমূহ পৰিৱেশসমূহ দেখাবলৈ চেষ্টা কৰিম পৰশুৰামৰ মন্দিৰলৈ যাবলৈ চেষ্টা কৰিম আপোনালোকক সকলোখিনি দেখাই গৈ থাকিম মোৰ ভিডিঅ'ৰ যোগেদি মোৰ ভিডিঅ'টো একদম আপোনালোকে চাই থাকিব এইভাগ হৈছে আপোনালোকৰ হনুমান মন্দিৰ হয়তো ইয়াৰ পূজাৰী নাই এইভাবে আপোনালোকক বাহিৰৰ পৰাই আপোনালোকক বনাই ভিডিঅ'ৰ যোগেদি দেখাবলৈ চেষ্টা কৰিছোঁ নেক্সট মন্দিৰলৈ আপোনালোকক গৈ আছোঁ ইয়াত আচলতে আপোনালোকৰ তিনিভাগ মন্দিৰ আছে প্ৰথমে আপোনালোকৰ পৰশুৰাম মন্দিৰ মাজতে আছে ৰাধা কৃষ্ণ মন্দিৰ একেবাৰে ওপৰত আছে হনুমান মন্দিৰ এই আপোনালোকে এতিয়া দেখি আছে ৰাধা কৃষ্ণ মন্দিৰ আপোনালোকক তাৰপিছত পৰশুৰাম মন্দিৰ দেখাবলৈ চেষ্টা কৰিম পৰশুৰাম মন্দিৰ সমূহ পৰিৱেশসমূহ দেখাবলৈ চেষ্টা কৰিম আপোনালোকে মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব এয়া মোৰ ফ্ৰণ্টত দেখিছে আপোনালোকে পৰশুৰাম মন্দিৰ এতিয়া আপোনালোকক পৰশুৰাম মন্দিৰ ভিতৰলৈ সোমাবলৈ চেষ্টা কৰিম আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বলক তেন্তে আমি এতিয়া পৰশুৰাম মন্দিৰ ভিতৰলৈ সোমাই যাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এয়াই হৈছে আপোনালোকৰ পৰশুৰাম মন্দিৰ আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিলোঁ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম যদি মোৰ ভিডিঅ'টো ভাল পাইছে লাইক এণ্ড কমেণ্ট শ্বেয়াৰ কৰি দিব যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰি দিব